সময়বোৰ প্ৰত্যাহ্বানেৰে ভৰা। এই কষ্টকৰ সময়খিনিত কিন্তু আমিবোৰেই এজনে আনজনৰ সহায় হ'ব লাগিব। যিহেতু আমি সকলোবোৰ ঘৰতেই আছোঁ, কিন্তু ঘৰত থাকিও আমি নিজকে ক'ভিড-19ৰ পৰা সুৰক্ষিত কৰিব পাৰোঁ এটা অকণমানি যন্ত্ৰৰ জৰিয়তে, যাৰ নাম হ'ল অক্সিমিটাৰ। এই অক্সিমিটাৰৰ জৰিয়তে আপুনি আপোনাৰ তেজত থকা অক্সিজেনৰ পৰিমাণটো জানিব পাৰিব। ক'ৰবাৰ পৰা খৰখেদাকৈ আহি কিন্তু এই অক্সিমিটাৰত আপুনি অক্সিজেনৰ পৰিমাণ নুজুখিব। অন্ততঃ 2 বা 3 মিনিট হ'লেও জিৰাই ল'ব আৰু হাতখন যদি ঠাণ্ডা হৈ আছে এইদৰে অকণমান মোহাৰি লওক আৰু তাৰ পাছত সোঁ হাতৰ মধ্যমা আঙুলিটো এনেকৈ ইয়াৰ ভিতৰত থকা LCD-খনৰ ওপৰত ৰাখিব আৰু এই ছুইচটো সৰু এনেকৈ দবাই দিব আৰু হাতখন 5 ছেকেণ্ডৰ বাবে লৰচৰ নকৰিব। শুই বা বহি বা এনেকৈ থিয় হৈ থাকিও আপুনি ইয়াক জুখিব পাৰে। আৰু মহিলাসকলে যদি নেল পলিচ লগাই আছে তেতিয়াহ'লে আপোনালোকে নেল পলিচ আঁতৰাইহে জুখিব, কাৰণ নেল পলিচ থাকিলে বোলে ই সঠিক